নমস্কাৰ। DLEDৰ এন্ট্ৰেন্স এক্সামত গণিতৰ পৰা যদিও 15 নম্বৰ আহে, কাট অফৰ বাবে এই 15 নম্বৰ বহুত গুৰুত্বপূৰ্ণ হৈ পৰে। সেয়ে আজি আমি এন্ট্ৰেন্স এক্সামত আহিব পৰা কুৱেশ্যন আলোচনা কৰিম। আজি আমি সংখ্যা পদ্ধতিৰ পৰাই আৰম্ভ কৰিম। প্ৰথম কুৱেশ্যনটো দিয়া হৈছে, তলৰ কোনটো মৌলিক সংখ্যা? মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ মানে হ'ল সেইবিলাক নাম্বাৰ যিবিলাক নাম্বাৰৰ উৎপাদক মাত্ৰ দুটাই থাকে। এটা হৈছে 1 আৰু আনটো হৈছে সেই সংখ্যাটো নিজে। এনেবোৰ সংখ্যাকে আমি প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা বুলি কওঁ। এতিয়া আমি 21ৰ উৎপাদক বিশ্লেষণ কৰি চাওঁ। 21ৰ লগত 1 পূৰণ কৰিলে হ'ব 21 আৰু 7ৰ লগত 3 পূৰণ কৰিলে হ'ব 21। যিহেতু ইয়াতে 1 আৰু 21ৰ বাহিৰে 7 আৰু 3 আছে, সেয়ে এইটো হ'ব নোৱাৰে। এতিয়া আকৌ 29ৰ আমি কৰি চাওঁ। 29 1 গুণ 29। ইয়াৰ বাহিৰে 29ৰ কোনো ধৰণৰ উৎপাদক নাই, সেয়ে ইয়াতে মৌলিক সংখ্যাটো হ'ব 29। আমি যদি 35ৰ কৰি চাওঁ, তেন্তে পাম 35 1 গুণ 35 আৰু 7 5 গুণ 35, যিটো হ'ব নোৱাৰে। ঠিক তেনেকৈ যদি 39ৰ কৰি চাওঁ, তেনেহ'লে পাম 39 1 গুণ 39 আৰু 3 13 39, যিটো হ'ব নোৱাৰে। ইয়াৰ উপৰিও মৌলিক সংখ্যাৰ পৰা আহিব পৰা এটা কুৱেশ্যন হৈছে, 1ৰ পৰা 100ৰ ভিতৰত কিমান মৌলিক সংখ্যা আছে? 1ৰ পৰা 100ৰ ভিতৰত কিমান মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ আছে? ইয়াৰ এনচাৰ হৈছে 25। 1ৰ পৰা 100ৰ ভিতৰত 25টা মৌলিক সংখ্যা আছে, এইটো সকলোৱে মনত ৰাখিব। ইয়াৰ উপৰিও এটা নাম্বাৰ মনত ৰাখিব, 4 4 2 2 3 2 2 3 2 1। এইটো হৈছে 1ৰ পৰা 10ৰ ভিতৰত 10ৰ পৰা 20ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে তাকে গম পায়। 4 মানে হৈছে 1ৰ পৰা 10ৰ ভিতৰত আপোনাৰ 4টা মৌলিক সংখ্যা আছে, 10ৰ পৰা 20ৰ ভিতৰত 4টা আছে, 21ৰ পৰা 30ৰ ভিতৰত 2টা আছে, 30ৰ পৰা 40ৰ ভিতৰত 2টা আছে, ঠিক তেনেকৈ গৈ থাকিব আৰু শেষত 90ৰ পৰা 100ৰ ভিতৰত এটা মৌলিক সংখ্যা আছে। এই নম্বৰকেইটা সকলোৱে মনত ৰাখিব, কাৰণ ইয়াৰ আগৰ পৰীক্ষাবিলাকত ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন অহা দেখা গৈছে। মৌলিক সংখ্যাৰ পৰা আৰু এটা আহিব পৰা কুৱেশ্যন হ'ল 2 3 5 9 আৰু 9। ইয়াৰ পৰা অমিলটো বাছি উলিওৱা। এনেধৰণৰ কুৱেশ্যন দিয়া থাকে। ইয়াত গোটেইকেইটা প্ৰাইম নাম্বাৰ, কিন্তু 9টো প্ৰাইম নাম্বাৰ নহয়, সেয়ে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 9। মৌলিক সংখ্যাৰ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল, একমাত্ৰ যুগ্ম আৰু সৰু মৌলিক সংখ্যাটো কি? যিটো হৈছে 2, আৰু এইটো DLEDৰ এক্সামৰ আটাইতকৈ ফেভাৰিট প্ৰশ্ন বুলি ক'ব পাৰি। সংখ্যা পদ্ধতিৰ আন এটা কুৱেশ্যন হ'ল স্থানীয় মানৰ। প্ৰশ্নটো দিয়া আছে 57349 সংখ্যাটোৰ 7ৰ স্থানীয় মান লিখা। স্থানীয় মান মানে হৈছে সংখ্যাটোত থকা একক, দশক, শতক, হাজাৰ, এইটোৰ ভিতৰত কোনটো স্থানত সংখ্যাটো আছে তাকে লিখিব লাগে। যিহেতু 7 আছে হাজাৰৰ স্থানত, সেয়ে আমি লিখিলোঁ 1000। নতুবা ইয়াতে যিহেতু 7ৰ পিছত 3টা সংখ্যা আছে, সেয়ে ইয়াতে লিখিলোঁ 3টা শূন্য। তো এনচাৰ হৈ গ'ল আমাৰ 7000। আকৌ সকলো সংখ্যাৰে নিজা মান থাকে, তেনেদৰে 7ৰ নিজা মান হ'ব 7। নিজা মান মানে সংখ্যাটো নিজেই বুজোৱা হয়। স্থানীয় মান আৰু নিজা মানৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায়। আন এটা কুৱেশ্যন এনেধৰণে আহিব পাৰে, স্থানীয় মানৰ পৰা নিজা মান বিয়োগ কৰিলে তাৰ এনচাৰটো কি হ'ব? ঠিক তেনেকৈ আমি লিখিম 7000 - 7। 7000ৰ পৰা 7 মাইনাছ গ'লে থাকিব 6993। এইটো হ'ব এনচাৰ। এই ধৰণৰ প্ৰশ্ন আমি প্ৰায়ে দেখিবলৈ পাওঁ। সংখ্যা পদ্ধতিৰ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল গ সা উ নিৰ্ণয় কৰা বা HCF নিৰ্ণয় কৰা। তো HCF মানে হৈছে হায়েষ্ট কমন ফেক্টৰ, আৰু গ সা উ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। মানে
আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক। এই প্ৰশ্নটোত দিয়া আছে ২৪ আৰু ৩৬ৰ গসাউ নিৰ্ণয় কৰা। আমি প্ৰথমতে লিখি ল'ম ২৪, ৩৬। এতিয়া আমি ইহঁতক মৌলিক উৎপাদক উলিয়াম। ইয়াৰ প্ৰথমতে ২ৰে দুয়োটাকে হৰণ কৰিছোঁ। ২ৰে ২৪ক কৰিলে ১২ আৰু ৩৬ক কৰিলে ১৮ হয়। আকৌ কৰিছোঁ ২ৰে ১২ক ৬ বাৰ, ১৮ক ৯ বাৰ। এতিয়া ৬ আৰু ৯ দুয়োটাৰে যাব ৩ৰে। আমি দুয়োটাকে ৩ৰে কৰিছোঁ। ৩ দুগুণ ৬ আৰু ৩ গুণ হ'ব ৯। এতিয়া গসাউ হ'ব ইয়াতে থকা গোটেইকেইটা সংখ্যা, তলৰ কেইটা নহয়, এইটো চাইডৰ কেইটা লিখিব লাগে। 2 × 2 × 3। 2 পূৰণ 2 হ'লে ৪, ৪ ৩ গুণ হ'ব ১২। এতেকে গসাউ হ'ব ১২।